hey guys, to আজি যাই আসং সিল্ক পার্কের ওটে সরাইখোলা তো ওটে আহি আছে বিকাশ চেত্ৰীৰা তো ওটে লাকপাম বুলি এটা ইয়াত আশা আছে তো লগত যিখিনি পাৰোঁ সেইখিনি মই কথা পাতিব চেষ্টা কৰিম আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম তো কেনেকুৱা লাগে যাই আছাং আৰু ওটে সৰাইখোলাৰ ওটে আহি আছে তো মানে মিটআপ হ'ব মেলা মানুহ থাকিব যাই বা চান্স পাং না নাই কোনো নাই মানে ক'ব নাপাৰোঁ সেইকণ তো মুঠতে যাং আৰু যাই মানে তাও আৰু মানে guys finally ahi palung Bodoland Silk Park to ete ahi ase to na aise ke bhitor thomale das pam to otai manugila ete khane khomaise ke dekha palung ei rote manugila ase to otai akbaria jang Silk Park silk otai gase gas silker oi go ete thamani la khome jang bindas to guys ete bhitor thomalung ekdino homoa nai aji homalung ভালে প্লেস খাম আৰু হেৰা আমাৰ গভৰ্ণমেণ্ট কলেজৰ ষ্টুডেণ্ট গইটা আহি পাইছে বিকাশ দা ওয়েট কৰি আছে আই তাড়াতাড়ি উঠি আছিস আইটো লেজি না তিনটা টাইম দিয়া মানে হৰা তিনটা আজলকে 4 মিনিট আগত আহি পালং হেৰা দাদাক লাগ পালং তো এতে বৰ্তমান মানুহগিলা কাঠা হওয়া লাগছে আৰু আই বিকাশ দা উঠি আছিস আহিব লাগ পালং গড়াইখানকে এৰা একটা ভাইটি একদম কি নাম্বাৰ ভাইটি অক্ষয় রায় তো মিরা কমেডি ভিডিও বানায় ডিসক্রিপশনত লিঙ্ক থাকব চাবি খানে বিরাট ভাল লাগা ভিডিও বানায় তো ওতে একটা ট্রি হাউস দেখা পাই আসং তো ট্রি হাউসের ওতে সোমাং ট্রি হাউস না ট্রি হাউস তো ওতে সোমাং তো বিরাট ইংলিশ জানং তো মইও বিরাট হেই আর ওতে গরু ঘাস খাই আছে যা এগুলাখান সব সিল্ক এগুলাখানে প্রায় সূতা গিলা বানায় সূতা মানে এটা একটা পোকা ধরে একচুয়ালি সেই পোকা কোটের প্রায় সূতা বানায় কেনেকৈ প্ৰচেছ কৰি বানায় এতিয়া ওটাই মেচিন গিলা আছে এতে একদিন মই আহিয়া মানে ভাল করে ভিডিও বনাব চেষ্টা কৰিম সূতা একদম সূতাৰ পৰা একদম কাপোৰ বনোৱা প্ৰচেছ পৰ্যন্ত এতে হয় একদম তো কেনেকৈ আৰু সেই মানে দেখাব চেষ্টা কৰিম ট্রি হাউস এই ট্রি হাউসকো বানাই আছে তো এতে খানি মানে উঠিব চেষ্টা কৰোঁ মানে উঠোঁ আৰু একদম পানী হৈ আছে আমাৰ দাসে পাইছে না পথাৰত পুৰা পানী হৈ আছে বৃষ্টিপাত তো আগত পারমিশন গুলো লং এতে উঠা যায় না না যায় তো উঠিয়া চাং এই গাছের উপরত ঘর মানে গাছের উপরত ঘর কয় ট্রি হাউস এই ওখানে আছে একদম মজাদার ফিলিং এটা পুরা একদম পাটি দিয়ে বানাইছে পাটি না ধারা তো ধারারে এগুলাখান দিয়া দিছে আর হেরাই দিয়া বর্তমান কাম চলি আছে হাউস মজা লাগা হব এটার পর আপনি চা একদম ভিউটা সেই আহে আর না যা ওয়ান্ডারফুল तो विकास दा वाला होक तार बिसत वीडियो आरो आनंद तो गाइस फाइनली मैं पहुंच चुका हूं बॉडोलैंड सिल्क पार्क में बॉडोलैंड सिल्क पार्क पहुंच चुका हूं सिल्क ये सब होता है ना यही से होता है ना सिल्क हां यही से सिल्क बनाता है यही से सिल्क बनाता है ये देखिए ना जो पेड़ है ना पीछे पेड़ यहीं से सिल्क होता है तो भाई से मिलकर अच्छा लगा भाई क्या नाम था मेरा नाम कुलोडेब राय है कुलोदेब राय भाई का ब्लॉग चैनल भी है एक तो मैं लिंक डिस्क्रिप्शन में लिंक डाल दूंगा भाई का क्या नाम बोल दो कुलोडेब राय कुलोडेब ब्लॉगर है मेरा यूट्यूब चैनल पे जो ब्लॉगिंग चैनल में देता हूँ ओके भाई का चैनल डिस्क्रिप्शन में लिंक होगा तो भाई ने वहाँ पे देख लिया वो ट्री हाउस है ना सिल्क पार्क में तो ट्री हाउस देखते हैं दोनों मिलके अभी गाइस फाइनली मेला यूट्यूबर गिला আহিব লাগছে লাগ পাই ভাল লাগিল দাদাৰ লগত অনেক দিনৰ পৰা কন্টাক্ট হয় দাদাৰ খানে পৰিচয় কৰি দিয়া দিতো সো পৰিচয় মানে কি দিম আৰু মইতো ইয়াৰে কোকৰাঝাৰৰে তো মোৰ এটা চেনেল আছে আপোনালোকে চাব টিকেট এক্সপেৰিয়েন্স বুলি আৰু ভাইটিক সাপোৰ্ট কৰিব মোৰ চেনেলটো মেইনলি মটো ব্লগিং আৰু প্লাস ব্লগিং বা ফিটনেস এইবিলাকো থাকে আৰু ভিডিও তো সাপোৰ্ট কৰিব আৰু একদম মানে মজাৰ ভিডিও বনায় দাদা তো চাবি এতে লিংক থাকিব ডিসক্রিপশনত আৰু দাদাৰ লগত খানে চিনা পৰিচয় খানে বেছি কৰি বাঢ়াব চেষ্টা কৰোঁ আৰু নাকি তো এতে বহিব মানুহগিৰি মানে আমাৰ হেৰি হলা আৰু বিকাশ দা হলা
এলাই হয়তো বিৰাট ভিৰ হ'ব পাৰে মই এলাই চান্সে নাপাব পাৰোঁ মোক ট্ৰাই কৰিব আৰু যদিও ট্ৰাই কৰিম বিৰাট ট্ৰাই কৰিব মানে আফচোচ আৰু একটা মনের একটা আশা দেখা পাবা মই দেখাই নাই নাইলাও আৰু চা এতিয়া পুৰা সাজিয়া থ'ল হেৰা দাদাসকলে দে তো এলা বৰ্তমান গোটাইখানে শ্বুট ল'ব লাগছে আৰু আহিব খানেক পাছত না তো দেখাব লাগিব তো এলা বৰ্তমান চা গুৰুংদাৰ ভিডিঅ' তাতে এই দাদাকো দেখা পোৱা যায় মাজে মাজে তো দাদা কোনো দিনৰ পৰা ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলো মই বেছি দিন হয় নাই 6-7 মাস মান হৈছে আজি অঁ আচ্ছা ভিডিঅ' বনোৱা এক্সপিৰিয়েঞ্চ খানে কো এইদিনৰ ভিতৰত কেনেকুৱা লাগিল মানে ভাল বঢ়িয়া 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 মই আগতে এনে বনাইছোঁ মানে এতে দেখ নাই আর কি ইউটিউবত দেখ নাই এনে বানাইছিলোঁ আর কি এই নাটক চাটকের হাগিলা হাগিলা বানাইছিলোঁ এতিয়া মানে পাছত সোমাইলোঁ আর কি এলা মানে ব্লগিঙত ষ্টাৰ্ট দিছোঁ ব্লগিঙত আহি আছোঁ আর কি দে ঠিকে আছে ব্লগিং মানে কনচেপ্টটা ইজি হয় আচলতে বনোৱা জাষ্ট যিকো একটা কিবা একটা ভুল গ'লে একো স্কিপ কৰি দিলোঁ তাৰপিছত বনালোঁ তো গাইজ ফাইনেলি আহি পাল নেক্সট লেভেল ফেমিলি চাওক না একদম মানে ধামাকা সাউন্ড দাদা একদম মানে সবে আহি একদম ফালি দিল বাইকৰ সাউন্ড দাদাহঁতক বহুত টাইমৰ পৰা ৱেইট কৰি আছিলোঁ তো এতিয়া আহি পাল ভাল লাগিল লগ পাই একদম একদম মোৰো ভাল লাগিল ভাই দাদা টোপনি একদম পোৱাই নাই নেকি বাৰু এইকেইদিন চকু একদম লাল হৈ আছে হা হা চকুটো চাগে নাই মানে তেনেকৈ ভাবিছোঁ তো গাইজ আহি পাল এতিয়া তো বিকাশ দাহঁতে আহি পাল আৰু এতিয়া চাওক না দাদা অঁ আছোঁ ভালে একদম এতিয়া বহি ল'ব অলপমান পিছতে অলপমান কথা পাতিব আৰু সিহঁতে যিখিনি আমাৰ মিটআপ প্ৰেমীসকলে লগ পাইছে তো গাইজ ফাইনেলি নেক্সট লেভেল ফেমিলিৰ যিটো মানে বিকাশ চেত্ৰীদাৰ বাইকত আজি অলপমান নেক্সট লেভেল ফিল হৈ আছে তো ইন ফিউচাৰ যদিহে পাৰোঁ আৰু সেই আৰু চেষ্টা কৰিব লাগিব তো ভাল লাগিল এই দাদাক লগ পাই আমি দাদা হেৰা কাৰ্টুনটা দিনে দেখা পাই থাকোঁ এইকেইদিন ভিডিঅ' नेक्स्ट लेवल आई लव ट्रैवल फूड ভাল লাগে আৰু চাই মানে তো বাসন্তী 2.0 পুৰা মানুহগিলা ফটো ল'ব লাগছে একদম ক্ৰেজি চিন আৰু হেৰা লৈ আছে তো ময়ো উঠিলোঁ একটা ফটো উঠিলোঁ উইথ একটা ব্লগ আৰু একচুৱেলি বাসন্তী 2.0 লগত ভাল লাগিল উঠি নিউ এটা কনচেপ্ট মানে এই আৰু মজা লাগিল ইউটিউবাৰৰ বাইক না তো সেই তো এতিয়া বহি গ'ল অলপমান দাদাহঁতে একদম ভাগৰুৱা অৱস্থাত আছে যেন লাগিছে বহুত ভাল হৈছে বহুত কষ্ট কৰি আহিছে হয় হয় 2 কিলোমিটাৰ আহিছে ভাত খাই কেনে হয় একচুৱেলি ৰাইড কৰা বহুত কঠিন হয় দাদাহঁতে যে কেনেকৈ কৰে মোক আচৰিত লাগি গৈছে কেতিয়ামান মানে ভাবি আৰু একদম খুতৰা এক্সপিৰিয়েঞ্চ কেনেকুৱা একদম বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ হয় আচ্ছা কোকৰাঝাৰ আহি কেনে লাগিল বহুত বেছি ভাল লাগিছে নিজৰ ঘৰ থেংক ইউ দেই ইমানকৈ ভালকৈ কোৱাৰ কাৰণে কোকৰাঝাৰৰ মানুহটো অলপমান তেনেকৈ ক'লে ভাল লাগে মানে আৰু ইফালে একদম মানে ক্ৰেজি চিন বিকাশদাৰ লগত একদম ফটো উঠাৰ কাৰণে চব পাগলা হৈ আছে মানে ক্ৰাউড একদম আৰু আমাৰ গুৰুংদা পুৰা ভিডিঅ' শ্বুট কৰি আছে একদম দাদাক দেখি থাকোঁ ভিডিঅ'ত ভাল লাগে দাদাৰ লগত লগ পাই ভাল লাগে মোৰ ভাল লাগিল ভাইটিৰ ঘৰ ক'ত আছিল মোৰ কালিপুখুৰী হয় আচ্ছা কি চেনেলৰ নাম কি কুলদেৱ ৰায় চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব দিয়ক অকণমান মৰম দিব কাৰণ এইবাৰ শাৰদীয় দুটা উৎসৱ আহিছে ধামাকাদাৰ ভিডিঅ' কি কোৱা হয় না হয় থেংক ইউ দাদা তো দাদা সমীৰণ দা বৰ্তমান মোৰ লগত মোৰ মানে বিলিভে হোৱা নাই দাদাক যে কোনোবা দিন লগ পাম তো ভাল লাগিল একদম ধুনীয়াকৈ বৰ্তমান আছোঁ বড়োলেণ্ড চিল্ক পাৰ্কত আৰু ধুনীয়াকৈ আমি এখন সৰু মিটাপ মানে কি সকলোৱে লগ পাবৰ কাৰণে মাতি চবকে আৰু আহিছোঁ আমি ভাইটিও আহিছে ভাল লাগিছে তাৰ কাৰণে সেইকাৰণে অলপ কথা পাতিলোঁ অলপ ফটো উঠিলোঁ এতিয়া ধুনীয়াকৈ ভিডিঅ' বনাই আছোঁ বাকী ভাইটি ধুনীয়া ভিডিঅ' বনাই যাই আছে আপোনালোকে চাই যাব ছাবস্ক্ৰাইব কৰিব যিহেতু ফাৰ্ষ্ট টাইম চাই আছে আৰু চাই থাকিব ভিডিঅ' তো দাদা কোকৰাঝাৰত আহি কেনে লাগিল বহুত ধুনীয়া আহিলেও কোকৰাঝাৰ ঘৰৰ নিচিনা আহিছে বহুতবাৰ আহিছোঁ তো আজিও আহিলোঁ নেক্সট কোনটো ডিষ্ট্ৰিক্টত যাব আপোনালোকে বঙাইগাঁও তাৰপিছত মুঠতে অল অসমখনকে ৰাইড কৰিবা না
ইয়াৰ কিবা এটা মোটিভ আছে নেকি, কিবা উদ্দেশ্য? উদ্দেশ্য মানে কি আৰু আমাৰ অসমখনত বিভিন্ন জেগাত ঘূৰিব লগা আছে। আমাৰ ভিডিঅ' আজিকালি একচুৱেলি ইনষ্টাগ্ৰামৰ ভিডিঅ' বহুত বাহিৰতো চোৱা যায়। তো সেইবিলাকে আমি জাষ্ট ইনষ্টাগ্ৰামৰ জৰিয়তে, ইনষ্টাগ্ৰামতো ভইচ থাকে ন, তো ফটোৰ জৰিয়তে, ৰিলছৰ জৰিয়তে, ভিডিঅ'ৰ জৰিয়তে আমি অসমখনত বিভিন্ন চাব লগা জেগাবোৰ দেখাব বিচাৰি আছোঁ। যেনেকৈ আমাৰ কোকৰাঝাৰৰ চিল্ক পাৰ্কখন আমি অসমৰ মানুহে বহুতে নাজানে। তো সেইবিলাক জেগা আমি যদি দেখাওঁ, তো অসমৰ মানুহে গম পাব ন অসমত কিমান চাব লগা জেগা আছে। এখন ডিষ্ট্ৰিক্টৰ মানে এখন ডিষ্ট্ৰিক্টৰ কাষৰ হ'লে গম পায়, সেই দূৰৰ জেগাবিলাকে গম নাপায় ন মানুহবিলাকে। তো সেইটোৱে মেইন মটিভ আৰু। খুব ভাল লাগিছে দাদাহঁতৰ এই এটা মহান এটা উদ্দেশ্য লৈ ক'ব লাগিব যে আমাৰ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ টুৰিষ্ট জেগা আছে যিবিলাখনত মানুহবিলাক আহি মানে ভিজিট কৰিব পাৰে। তো এইগিলাখনৰ বিষয়ে যে দাদাহঁতে যে একটা ভাল এটা চিন্তা কৰিছে, খুব ভাল লাগছে। তো থেংক ইউ দাদা, আপোনালোকে মানে ইমান এটা ধুনীয়া এটা আমাক বাতাবৰণ দিয়াৰ কাৰণে। ভাল লাগিল তোমালোকে আহিলা যে, লগ পালোঁ, একেলগে কথা পাতিলোঁ, বহুত ভাল লাগিল। থেংক ইউ দাদা। তো এতিয়া বিকাশ দাহঁতে যাব, পূৰা ওলাই গৈছে, একদম হেলমেট চেলমেট পিন্ধি ল'ম। তো খুব ভাল লাগিল দাদাহঁতক লগ পাই মানে। মুঠতে 3টা মানতে আহি মানে এতিয়া ৱেইট কৰি আছিলোঁ, তাৰপিছত আহি মানে লগ পালোঁ দাদা। তো এতিয়া মানে যাবৰ কাৰণে ৰেডি মিৰা গ'ল। মুঠতে এতিয়া সকলোৱে যাব আৰু। তো ভাই বিকাশ দাৰ লগত আজি পুৰা মানে মজা লাগি গৈছে। মজা একটা ফটো ল'ম। 2টা বজাৰ পৰা মই আছি ইয়াতে, 2টা বজাৰ পৰা এতিয়া মানে 6টা বজাৰ আহিছে। এতিয়া বাজিলে 6টা মান বাজিলে। বিকাশ দাৰ বাইক একদম ৰেডি। তো আহি গৈছে, বাইকটো চেঞ্জ কৰি ল'ম নহ'লে। বাই বাই। বাই বাই। Woo!